সকলো লেখকৰ এটা সপোন থাকে যে তেখেতে লিখা কিতাপখন ছপা আখৰেৰে ভাল প্ৰকাশকৰ দ্বাৰা যাতে প্ৰকাশিত হয়। সময়ৰ পৰিৱৰ্তনৰ লগে লগে নতুন প্ৰজন্মৰ যিসকল লেখক লেখিকা আছে তেওঁলোকেও সপোন দেখে যে তেওঁলোকৰ যি লেখা, তেওঁলোকৰ যি কিতাপ গ্ৰন্থ সেয়া কোনোবা ডিজিটেল লাইব্ৰেৰী, KPD এমাজন বা গুগল বুকত তেওঁলোকৰ গ্ৰন্থসমূহ প্ৰকাশ পায় আৰু বিশ্বৰ সকলোতে যাতে উপলব্ধ হয়। সাধাৰণতে লাইব্ৰেৰী সকলো শিক্ষা অনুষ্ঠানতে দেখা পোৱা যায়, কিন্তু এটা বিশিষ্ট গণ্ডিৰ মাজত, নিৰ্দিষ্ট গণ্ডিৰ মাজত লাইব্ৰেৰী থাকে। ইয়াৰ অপেন এক্সেছ নাথাকে। ছাত্ৰ ছাত্ৰী বা অধ্যাপক অধ্যাপিকা বা ইয়াৰ সদস্য হলে সেই লাইব্ৰেৰী তেওঁলোকৰ বাবে উপলব্ধ হয়। আমি এই সীমাৰ পৰিধি ভাঙি লাইব্ৰেৰীক তেজপুৰ মহাবিদ্যালয়ৰ লাইব্ৰেৰীক ডিজিটেল লাইব্ৰেৰীলৈ পৰ্যবেক্ষিত কৰিব বিচাৰিছো, য'ত তেজপুৰৰ স্থানীয় মূল্যৱান গ্ৰন্থসমূহ লগতে যিসমূহ গ্ৰন্থ তথ্য সমৃদ্ধ সকলোৰে গৱেষণাৰ বাবে প্ৰয়োজন হয়, তেনেধৰণৰ গ্ৰন্থসমূহ উপলব্ধ কৰাৰ বাবে, সকলোৰে বাবে উপলব্ধ কৰাৰ কাৰণে অপেন এক্সেছৰ বাবে আমি এই ডিজিটেল লাইব্ৰেৰীটো মুকলি কৰিবলৈ ওলাইছো। নমস্কাৰ। হে পৰম পূজনীয় মোৰ শিক্ষাগুৰুসকল, আৰু আজি বিশেষ অনুষ্ঠানটিত মুখ্য অতিথি তথা তেজপুৰ কলেজ ডিজিটেল লাইব্ৰেৰীৰ উন্মোচক দৰং মহাবিদ্যালয় বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, দৰং আৰু তেজপুৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি, 91 বয়সীয়া চিৰতৰুণ আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত মহেন্দ্ৰ নাথ কেওট ছাৰ, লগতে মঞ্চত উপবিষ্ট মোৰ শিক্ষাগুৰু, অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষও শ্ৰীযুত ডক্টৰ সতীশ চন্দ্ৰ ভট্টাচাৰ্য দেৱ আমাৰ মাজত উপস্থিত আছে। শ্ৰদ্ধাৰ তেজপুৰৰ গণ্যমান্য ব্যক্তিসকল, লেখক লেখিকাসকল, গ্ৰন্থপ্ৰেমী ৰাইজসকল, তেজপুৰ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল, কৰ্মচাৰীসকল আৰু সন্মানীয় সংবাদ জগতৰ নিৰবিচ্ছিন্ন সাংবাদিক বন্ধুসকল, শান্তনু কুলনন্দন মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত, উষা অনিৰুদ্ধৰ পবিত্ৰ প্ৰেমৰ স্মৃতি বিজড়িত অগ্নিগড় পাহাৰৰ গাতে লাগি থকা ঐতিহ্যমণ্ডিত শিক্ষা অনুষ্ঠান তেজপুৰ মহাবিদ্যালয়লৈ আপোনালোক সকলোকে সাদৰ সম্ভাষণ জনাইছো। তেজপুৰ মহাবিদ্যালয়ৰ ইতিহাসত হয়তো আজিৰ দিনটো এটা বিশেষ দিন হিচাপে খোদিত হৈ ৰব, কাৰণ তেজপুৰ মহাবিদ্যালয়ে তেজপুৰ কলেজ ডিজিটেল লাইব্ৰেৰীৰ জৰিয়তে অকল ছাত্ৰ ছাত্ৰীসকলৰ বাবে নহয়, সমাজৰ বাবেও সেৱা আগবঢ়াবলৈ আগবাঢ়ি আহিছে। সাধাৰণতে লাইব্ৰেৰী সকলো শিক্ষা অনুষ্ঠানতে দেখা পোৱা যায়, কিন্তু এটা বিশিষ্ট গণ্ডিৰ মাজত, নিৰ্দিষ্ট গণ্ডিৰ মাজত লাইব্ৰেৰী থাকে। ইয়াৰ অপেন এক্সেছ নাথাকে। ছাত্ৰ ছাত্ৰী বা অধ্যাপক অধ্যাপিকা বা ইয়াৰ সদস্য হলে সেই লাইব্ৰেৰী তেওঁলোকৰ বাবে উপলব্ধ হয়। আমি এই সীমাৰ পৰিধি ভাঙি লাইব্ৰেৰীক তেজপুৰ মহাবিদ্যালয়ৰ লাইব্ৰেৰীক ডিজিটেল লাইব্ৰেৰীলৈ পৰ্যবেক্ষিত কৰিব বিচাৰিছো, য'ত তেজপুৰৰ স্থানীয় মূল্যৱান গ্ৰন্থসমূহ লগতে যিসমূহ গ্ৰন্থ তথ্য সমৃদ্ধ সকলোৰে গৱেষণাৰ বাবে প্ৰয়োজন হয়, তেনেধৰণৰ গ্ৰন্থসমূহ উপলব্ধ কৰাৰ বাবে, সকলোৰে বাবে উপলব্ধ কৰাৰ কাৰণে অপেন এক্সেছৰ বাবে আমি এই ডিজিটেল লাইব্ৰেৰীটো মুকলি কৰিবলৈ ওলাইছো। অকল তাতে আমি যে তথ্য সমৃদ্ধ কৰিম এইটো নহয়, এই লাইব্ৰেৰীৰ জৰিয়তে আমাৰ স্থানীয় লেখক লেখিকাসকলে তেওঁলোকৰ গ্ৰন্থ বা কিতাপসমূহ প্ৰকাশো কৰিব পাৰিব। সকলো লেখকৰ এটা সপোন থাকে যে তেখেতে লিখা কিতাপখন
ছপা আখৰেৰে ভাল প্ৰকাশকৰ দ্বাৰা যাতে প্ৰকাশিত হয়। সময়ৰ পৰিৱৰ্তনৰ লগে লগে নতুন প্ৰজন্মৰ যিসকল লেখক লেখিকা আছে তেওঁলোকেও সপোন দেখে যে তেওঁলোকৰ যি লেখা, তেওঁলোকৰ যি কিতাপ গ্ৰন্থ সেয়া কোনোবা ডিজিটেল লাইব্ৰেৰী, KPD এমাজন বা গুগল বুকত তেওঁলোকৰ গ্ৰন্থসমূহ প্ৰকাশ পায় আৰু বিশ্বৰ সকলোতে যাতে উপলব্ধ হয়। বৰ্তমান যুগ হৈছে তথ্য প্ৰযুক্তিৰ যুগ। This is the age of information technology. অভূতপূৰ্ব এই তথ্য প্ৰযুক্তিৰ উন্নয়নৰ বাবে আৰু প্ৰচলিত সমাজ ব্যৱস্থাৰ কিছু সালসলনি হোৱাৰ বাবে ইণ্টাৰনেটতে সকলো তথ্য উপলব্ধ হোৱাটো অতিকৈ জৰুৰী হৈ পৰিছে। উদাহৰণস্বৰূপে আমি যদি কিবা এটা তথ্যৰ প্ৰয়োজন হয়, এখন বিশেষ কিতাপৰ প্ৰয়োজন হয়, তেতিয়াহ'লে হয়তো আমি সেই বিশেষ লেখক বা লেখিকাগৰাকীক আমি লগ ধৰি সেই কিতাপখন ল'ব লাগে তথ্যৰ কাৰণে, বা নিৰ্দিষ্ট এটা লাইব্ৰেৰীলৈ যাব লাগে। ধৰা হওক বকুল বাইদেউৰ যিখন কমতাপুৰী ৰাজবংশীৰ অভিধান, কাৰোবাক কিবা লিখিবৰ কাৰণে কিবা এটা তথ্য দৰকাৰ হ'ল, প্ৰয়োজন হ'ল, তেতিয়া হয়তো সেই ব্যক্তিজনে বাইদেউৰ লগত যোগাযোগ কৰিব লাগিব, নহ'লে নিৰ্দিষ্ট লাইব্ৰেৰীলৈ গৈ পেলাই সেই কিতাপখন চাব লাগিব, কিবা এটা তেওঁ তাৰ তথ্য দিব বিচাৰিছে। কিন্তু যদি সেই বাইদেউৰ কিতাপখন আমাৰ তেজপুৰ কলেজ ডিজিটেল লাইব্ৰেৰীত উপলব্ধ হয়, তেতিয়াহ'লে যিকোনো স্থানৰ পৰা বাইদেউলৈ যদি ফোন কৰে, বাইদেৱে মাত্ৰ লিংকটো পঠাই দিব বা ক'ব পাৰিব যে তেজপুৰ মহাবিদ্যালয়, তেজপুৰ কলেজ ডিজিটেল লাইব্ৰেৰীত সেইখন উপলব্ধ হ'ব। বৰ্তমান 50ৰো অধিক গ্ৰন্থ আমি ডিজিটেল লাইব্ৰেৰীৰ দ্বাৰা প্ৰকাশ কৰিছোঁ। তাৰ মাজত আছে ভাৰতচন্দ্ৰ বৰুৱাদেৱে সংগ্ৰহ কৰা এখন আপুৰুগীয়া কীৰ্তন পুথি, হাতী বেচা ৰুচিত ডক্টৰ স্বাধীনতা মহন্তৰ বাইদেউৰ জ্যোতি প্ৰসাদৰ কাব্য নাটৰ সমীক্ষা, ডক্টৰ ৰঞ্জন কলিতাদেৱৰ অসমৰ লোক সংস্কৃতিত হুঁচৰি আৰু দেউচী, ডক্টৰ প্ৰাণজিৎ হাজৰিকাদেৱৰ চিন্তাৰ ৰেঙনি ইত্যাদি গ্ৰন্থসমূহৰ উপৰিও তেজপুৰ মহাবিদ্যালয়ত প্ৰকাশিত 1977 চনৰ পৰা মহাবিদ্যালয়ৰ আলোচনী কপি ইয়াতে উপলব্ধ। সময়ত বহু এনে দেখিবলৈ পোৱা যায় যে বহু ভাল লেখকৰ বা লেখিকাৰ গ্ৰন্থসমূহ বা কিতাপসমূহ অৰ্থৰ অভাৱত বা বিশেষ কাৰণত প্ৰকাশকে প্ৰকাশ নকৰে। আমাৰ এই ডিজিটেল লাইব্ৰেৰীৰ জৰিয়তে তেনেধৰণৰ কিতাপ, বিশেষকৈ তথ্য সমৃদ্ধ কিতাপ আমি বিনা পইচাত কোনো ধৰণৰ অৰ্থৰ প্ৰয়োজন নোহোৱাকৈ সমাজৰ প্ৰতি এটা সেৱা আগবঢ়াবৰ বাবে প্ৰকাশ কৰিম বুলি আগ্ৰহী। সেইবাবে যিসকলে আমাৰ এই মঞ্চৰ জৰিয়তে ডিজিটেল লাইব্ৰেৰীৰ জৰিয়তে যদি তেওঁলোকৰ লেখাসমূহ প্ৰকাশ কৰিব পাৰে, আমি তেওঁলোকক আদৰণি জনাইছো। মই গৱেষণা কৰি থকাৰ সময়তে এই কথাটো বৰকৈ উপলব্ধি কৰিছিলো। কাৰণ যেতিয়া মই গৱেষণা কৰিছিলো তেজপুৰৰ বিষয়ে বা মোৰ ঠাইডোখৰৰ বিষয়ে বা অসমৰ বিষয়ে বিশেষ তথ্য মই ইণ্টাৰনেটত লাভ কৰা নাছিলো। বিভিন্ন লাইব্ৰেৰীসমূহলৈ মই প্ৰায় যাবলগীয়া আছিল, বিভিন্নজনক লগ ধৰিবলগীয়া হৈছিলে কিতাপসমূহৰ বাবে। আৰু তেতিয়াই মোৰ এটা সপোন আছিলে যে এটা ডিজিটেল লাইব্ৰেৰী এটা প্ৰতিষ্ঠা কৰা, কিন্তু সেই সময়ত মোৰ শক্তি সমৰ্থ নাছিলে, সেইবাবে কৰিব পৰা নাছিলো। আজি মোৰ সেই সপোনক বাস্তৱত পৰিণত কৰাত সহায় কৰিলে তেজপুৰ মহাবিদ্যালয়ৰ পুথিভঁৰালৰ গ্ৰন্থগাৰিকা ডক্টৰ মিতালী গোস্বামী বাইদেউ আৰু পুথিভঁৰালৰ সহায়ক শ্ৰীযুত প্ৰাঞ্জল দাসে। তেওঁলোকে যেতিয়াই যিটো বস্তু মই যেনেদৰে বিচাৰিছো তেনেদৰে তেওঁলোকে যোগান ধৰিছে। বিশেষকৈ প্ৰাঞ্জল দাসে কাৰিকৰী দিশক আমি কোনো ধৰণৰ প্ৰফেশ্যনেল ব্যক্তি নিয়োগ নকৰাকৈ তেখেতে গোটেই ৱেবছাইটৰ কামখিনি কৰিছে, সুচাৰুৰূপে নিখুঁতভাৱে কৰিছে। আৰু আমাৰ যিখিনি সমল সেইখিনি আমি ইণ্টাৰনেটত উপলব্ধ কৰাবৰ কাৰণে সক্ষম হৈছো। ভৱিষ্যতে নতুন প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি আমি গ্ৰন্থসমূহ কিছুমান নিৰ্দিষ্ট গ্ৰন্থৰ অডিঅ' ভাৰ্চনো প্ৰকাশ কৰিম বুলি ভাবিছো। কাৰণ বহুতে আজিকালি আখৰ চিনি নোপোৱা হৈছে।
যাতে তেওঁলোকে হয়তো ৰেডিঅ'ত যেনেকৈ আমি এখন উপন্যাস ভাল শুনিবলৈ পাওঁ, ঠিক তেনেদৰে যাতে আমি দিব পাৰোঁ। কাৰণ যুগৰ পৰিৱৰ্তনৰ লগে লগে হৈছে, আজিকালি অসমীয়া আখৰ চিনি নোপোৱা হৈছে, বৰ্ণমালা ইংৰাজীতে অসমীয়া লিখাৰ এটা ব্যৱস্থা আহি পৰিছে। সেইবাবে আমি সেইটোও চিন্তা কৰি আছো, পৰৱৰ্তী সময়ত যাতে আমাৰ ভাল ভাল গ্ৰন্থসমূহ আমি অডিঅ' ভাৰ্চনো তৈয়াৰ কৰিব পাৰোঁ। আপোনালোকৰ সহায় সহযোগিতা পালে তেজপুৰ কলেজ ডিজিটেল লাইব্ৰেৰীয়ে পূৰ্ণতা লাভ কৰিব। এই আশীৰ্বাদ, এই আশা লৈ পেলাই মোৰ আদৰণি ভাষণ ইমানতে সমাপ্ত কৰিছো। ধন্যবাদ।